যদিহে আপোনালোকে ৰিজনিঙৰ বিষয়টো জানিব বিচাৰে বা শিকিব বিচাৰে তেন্তে আমাৰ লাৰ্ণ ইট এছপিকে এপটো ডাউনলোড কৰক আপুনি কি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আহিছে বা কৰি আছে তাক প্ৰথমে চাওক যদিহে এডিআৰই এক্সাম তেন্তে এডিআৰই কাৰণে কোৰ্স আমাৰ এপত এভেইলেবল আছে যদিহে আসাম পুলিচৰ কাৰণে আসাম পুলিচৰ কাৰণেও আছে এছএছসি যদিহে এছএছসিও আছে আৰআৰবি যদি আৰআৰবিও আছে সকলোতে ৰিজনিং যেহেতু ইম্পৰ্টেন্ট হয় গতিকে প্ৰত্যেকটো কোৰ্সতে ৰিজনিঙৰ বিষয়টো প্ৰথমৰ পৰা শেষলৈকে সুন্দৰভাৱে পঢ়োৱা হৈছে আৰু সম্পূৰ্ণৰূপে প্ৰেক্টিছ কৰোৱা হৈছে গতিকে লাৰ্ণ ইট এছপিকে এপটো ডাউনলোড কৰিবলৈ নাপাহৰিব আৰু যদিহে কোৰ্স ৰিলেটেড কিবা কোৱেশ্চন থাকে তেন্তে 8638187142 এই নম্বৰটো কল কৰিবলৈ নাপাহৰিব থ্যাংক ইউ নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ লাৰ্ণ ইট এছপিকে ইউটিউব চেনেলৰ স্বাগতম জনাইছো মই শিৱসাদ কণিকৰ ৰিজনিঙৰ প্ৰশ্নবোৰ বহুত ইণ্টাৰেষ্টিং হয় কিন্তু কেতিয়াবা বহুত বেছি অশান্তিদায়কো হয় অসমৰ যিকোনো এক্সাম বা ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ যিকোনো এক্সামতে ইয়াৰ প্ৰশ্ন আহে আমি যদি কাইলৈ এছএছসি পৰীক্ষা দিবলৈও যাওঁ তাত ইয়াৰ পৰা কুৱেশ্যন আহিব কাইলৈ যদি আমি এডিআৰই এক্সাম দিবলৈও যাওঁ বা আমি আসাম পুলিচৰ পৰীক্ষা দিবলৈও যাওঁ তাতো ৰিজনিঙৰ প্ৰশ্ন আহিব কাৰণ ৰিজনিঙৰ প্ৰশ্নসমূহে আমাৰ চিন্তা শক্তি কেনেধৰণৰ হয় তাক এনালাইচিছ কৰে গতিকে বলক আজি আমি আলোচনা কৰো যে পাঁচটা কমন মিস্টেকস যি কেইটা নেকি আমি কেতিয়াও কৰিব নালাগে ৰিজনিং পঢ়ি থাকোতে বা ৰিজনিং আমি শিকিবলৈ যাওঁতে কাৰণ আমি ৰিজনিং শিকিবলৈ যাওঁতে বহুতখিনি মিস্টেকস কৰো বহুতে কি কৰো মেমৰাইজ কৰো বহুতে বহুতখিনি ভুল কৰি থাকো যি কেইটাৰ ভিতৰত মই পাঁচটা লৈ আনিছো যি কেইটা আমি আলোচনা কৰিম আজি সো প্ৰথমটো হৈছে মেমৰাইজিং উইদাউট আন্ডাৰষ্টেণ্ডিং অৰ্থাৎ আমি কি কৰো ৰিজনিঙৰ প্ৰশ্নসমূহ মুখস্থ কৰো কেতিয়াবা এক বুজিবলৈ চেষ্টা নকৰো প্ৰকৃততে ইয়াৰ বিহাইণ্ডত কি কোৱেশ্চন হুদা হৈছিল বা ইয়াৰ বিহাইণ্ডত কি লজিক লাগি আছিল আমি কেতিয়াও তাক চেক কৰি নাচাওঁ সো এইটোটা আমাৰ কাৰণে ডাঙৰ মিস্টেক ৰিজনিঙে কেতিয়াও এটো চেক নকৰে যে আমি কিমান মুখস্থ কৰিব পাৰিছো ৰিজনিঙে এটো চেক কৰে যে আমাৰ চিন্তা শক্তি কেনেকুৱা আমাৰ চিন্তা শক্তি কিমান ভাল গতিকে আমি যদি মুখস্থ কৰি যাওঁ তেন্তে এনে ধৰণৰ প্ৰশ্নসমূহ সলভ কৰিবলৈ যাওঁতে বিপদত পৰিম এটা কোৱেশ্চন মুখস্থ কৰি যাম কিন্তু পৰীক্ষাত সেই কোৱেশ্চনটো কেতিয়াও নাহে আসাম জিকেৰ দৰে বা অন্যান্য জিকে কোৱেশ্চনৰ দৰে কেতিয়াও সেম টু সেম কমন কোৱেশ্চন ৰিজনিঙৰ কেতিয়াও নপৰে ইয়াৰ প্যাটাৰ্ন বা ইয়াৰ লজিক সদায় বেলেগ হ'ব পাৰে গতিকে এনেকুৱা এটা ক্ষেত্ৰত আমি কি কৰা উচিত এনেকুৱা এটা ক্ষেত্ৰত আমি সদায় কোৱেশ্চনটোৰ পৰা আমি জানিব লাগিব যে লজিক কি লগাইছে প্ৰকৃততে কোৱেশ্চনটো আমাক কি সুধিছে তাক আমি জানিবলৈ চেষ্টা কৰিব লাগিব তো যেতিয়াই আমি তাৰ লজিক কি আছে বা প্ৰশ্নটো কেনেকৈ ধৰণে সুধিছে কিয় সুধিছে তাক আমি বুজিবলৈ চেষ্টা কৰো তেন্তে তেনে ধৰণৰ প্ৰশ্ন আগলৈ আহিলে আমি সলভ কৰিব পাৰিম দুই নম্বৰ মিস্টেকটো আমি আলোচনা কৰো তেন্তে দুই নম্বৰ মিস্টেকটো হৈছে ইগনোৰিং দা কোৱেশ্চন টাইপ আমি যদি ৰিজনিঙৰ সিলেবাসটো চাওঁ কিন্তু আমি দেখা পাম যে এটা ওয়াইড সিলেবাস আছে য'ত নেকি ভাৰ্বেল ৰিজনিং নন ভাৰ্বেল ৰিজনিং এনালাইটিকেল ৰিজনিং ইয়াৰ উপৰি আমি যদি চাবলৈ যাওঁ ভাৰ্বেল বা নন ভাৰ্বেল ৰিজনিং দুটা ভিতৰতে কোডিং ডিকোডিঙৰ পৰা আৰম্ভ কৰি series completion বাবু ক'ব পাৰো series number series alphabet series হয়নে আৰু ইয়াৰ উপৰি আমি দেখিবলৈ পাম ব্লাড ৰিলেশনশিপ পাজলছৰ ভিতৰটো সিটিং এৰেঞ্জমেন্ট আছে আৰু বেলেগ বেলেগ টাইপ আছে আমি প্ৰকৃততে কোৱেশ্চন টাইপটো জানিবলৈ চেষ্টা নকৰো এটা এক্সাম্পল মই যদি ক'বলৈ যাওঁ আমি লেটাৰছ অৰ্থাৎ যাক আমি বৰ্ণ বুলি কওঁ বৰ্ণ দি কোৱেশ্চন আমি বহুত বনাব পাৰো তাৰ এটা হৈছে কোডিং ডিকোডিং কিন্তু সেই একে কোডিং ডিকোডিঙৰ ধৰণে আমি সলভ কৰিব পাৰো যাক আমি এলফাবেট সিৰিজটো আনিব পাৰো যাক আমি সিরিজ কমপ্লিশনৰ ভিতৰটো আমি ভৰাব পাৰো বা অন্যান্য বহুত কেইটা ভাগ আছে য'ত নেকি আমি ইয়াক ভৰাব পাৰো ইয়াৰ যেটো প্যাটাৰ্ন হয় প্ৰত্যেকটো কোৱেশ্চন সলভ কৰা প্যাটাৰ্নটো বেলেগ বেলেগ হয় গতিকে আমি তাক জানিব লাগিব যে ৰিজনিঙৰ সিলেবাসটো প্ৰকৃততে কি হয় আৰু কোনটো কোৱেশ্চন প্ৰকৃততে কোনটো ভাগত পৰিছে বা কোনটো চেপ্টাৰত পৰিছে ভাৰ্বেলত পৰিছে নে নন ভাৰ্বেলত পৰিছে নে এনালাইটিকেলত পৰিছে যদি ভাৰ্বেলত পৰিছে কোডিং ডিকোডিঙৰ ভিতৰত পৰিছে নে অন্যান্য কিবা এটা ভিতৰত পৰিছে কোডিং ডিকোডিঙৰ কথা ক'লে তাৰ পৰা আমি কেইবাটাও ভাগ পাওঁ যেনে লেটাৰ কোডিং ডাইৰেক্ট লেটাৰ কোডিং নে আমি মেট্ৰিক্স কোডিং ক'ব পাৰো বা অন্যান্য আৰু আমি ইয়াত ভাগ দেখিবলৈ পাওঁ গতিকে আমি ইয়াক জনাটো প্ৰয়োজন আছে আৰু ইয়াক জানিলে কোৱেশ্চনটো আমি বুজি পাম যে প্ৰকৃততে কি সুধিছে যদি আমি গম পাই যাওঁ যে ডাইৰেক্ট লেটাৰ কোডিঙৰ কোৱেশ্চন তেতিয়া আমি ইয়াক সলভ কৰিবৰ কাৰণে একেবাৰে সহজ হৈ যায় আৰু ইয়াৰ বিষয়ে আমি আগতে ক্লাছো কৰিছো আগলৈ ক্লাছেছ পাব নেক্সট 3 নম্বৰ যেটো মিস্টেক হয় আমি তালা আলোচনা কৰো আহক স্কিপিং প্ৰেক্টিছ এটা এটা ডাঙৰ মিস্টেক গোটেইখিনি মিস্টেকৰ ভিতৰত আটাইতকৈ ডাঙৰ মিস্টেক এটো আমি কেতিয়া অনুকূলন নকৰো কোৱেশ্চন আমি পঢ়িলো ইউটিউবত আহিলো সাৰে পঢ়ালে আমি পঢ়িলো আমি তাক জানিব চেষ্টা কৰিলো আৰু আমি কি নকৰো তাৰ পিছত অনুকূলন নকৰো আজি যদি আমি কোডিং ডিকোডিঙৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিছো আমি তাৰ বিষয়ে আমি যদি 10টা বা 15টা কোৱেশ্চন যদি কি কৰি দিও প্ৰেক্টিছ কৰি দিও তেন্তে আমি ক'ত ভুল কৰিছো আমি তাক জানিব পাৰিম আৰু ইয়াক কেনেকৈ সলভ কৰিব লাগে আমি তাক জানিব পাৰিম আৰু ইয়াৰ ভিতৰত যেটো কৌশল ব্যৱহাৰ কৰা হৈছিল সেই কৌশলটো কি আমি তাকো জানিব পাৰিম তো মনত ৰখা ভাল
যে ৰিজনিং ইজ এ স্কিল উইদাউট ৰেগুলাৰ প্ৰেক্টিচ ইউ will not build speed or accuracy গতিকে আমি কি কৰিব লাগিব সকলোৱে আমি ডেইলি প্ৰেক্টিচ কৰিব লাগিব ইয়াৰ সলিউশন এইটোৱে যে আমি ডেইলি 10টাকৈ কোৱেশ্চনো যদি আমি সলভ কৰি যাম মই মেথছৰ কাৰণে এইটো কথা কৈ আহিছো যে এটলিষ্ট 10টা কোৱেশ্চন আমি ডেইলি সলভ কৰিব লাগে আৰু এই 10টাকৈ কোৱেশ্চন আমি সলভ কৰিলে প্ৰেক্টিচ কৰিলে আমি প্ৰত্যেকটো বিষয় ভালদৰে জানিব পাৰিম আৰু আমি ভালদৰে শিকিব পাৰিম গোটেই কেইটা ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট পইণ্ট যদি কওঁ এইটোৱে আমি 4 নম্বৰত কি কৰিম 4 নম্বৰ আমাৰ মিষ্টেক হৈছে যে not timing yourself that means আমি যেতিয়াই কোৱেশ্চনটো সলভ কৰিবলৈ যাওঁ এতিয়া আমি কোৱেশ্চনটোত একচুয়ালি নাচাও যে কিমান সময় লাগিছে কেতিয়াবা এটা কোৱেশ্চন সলভ কৰিবলৈ যাওঁতে আমাৰ কমসে কম আধা ঘণ্টা সময় লাগিব পাৰে আৰু যেতিয়া আমি কোৱেশ্চনটো প্ৰেক্টিচ কৰি গৈ থাকিলে ইয়াৰ যেটো সময় হয় এই সময়টো লাহে লাহে কমি যায় আৰু যেটো আগতে আমাক আধা ঘণ্টা সময় লাগিছিলে লাহে লাহে সময়টো কমি আহি আমি 1 মিনিটত সলভ কৰিব পৰা হৈ যাওঁ কম্পিটিটিভ এক্সাম বুলি কোৱাৰ লগে লগে স্পিড আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কিয় কাৰণ আমি যদি কেৱল ৰিজনিংৰ প্ৰশ্ন সলভ কৰি থাকো বাকি প্ৰশ্নসমূহ সলভ কৰিবলৈ থাকি গুছি যাব না যায় তাৰ কাৰণে আমি কি কৰিব লাগিব টাইমাৰ লগাই প্ৰেক্টিচ কৰিব লাগিব যাতে 1 মিনিটৰ ভিতৰত আমি কোৱেশ্চনটো সলভ কৰিব পাৰিছো নে নোৱাৰিছো এসএসসিৰ কাৰণে এনেকুৱা ধৰণৰ বহুত ক্যান্ডিডেটস আছে যি নেকি কল কৰি আমাক কয় স্যাৰ কোৱেশ্চনটো সলভ কৰিলো কিন্তু ৰিজনিংৰ কোৱেশ্চনছখিনি কৰি থাকোতে বাকি কোৱেশ্চনছখিনি সলভ কৰিব থাকি গুছি গল ৰিজনিংৰ 20টা কোৱেশ্চনৰ ভিতৰত স্যাৰ 18 বা 19 নম্বৰটো পাইছো কিন্তু বাকিখিনি কোৱেশ্চন কৰিবলৈ নাপালো সময় নহল তো গতিকে এই মিষ্টেকটো কিয় হয় কাৰণ হল যে আমি কেতিয়াও সময় হাতত লৈ নিজকে পৰীক্ষা কৰিয়ে নেচাও তো গতিকে টাইমাৰ লগাই আমি কি কৰিব লাগিব প্ৰেক্টিচ কৰি চাব লাগিব ওকে আমি কি কৰিব লাগিব আমাৰ ডিউৰিং প্ৰেক্টিচ আমি আমাৰ কিমান সময় লাগিছে কিমান সময়ত আমি কৰিব পাৰিছো হয়নে আৰু আমি কিমান প্ৰেছাৰতে কোৱেশ্চনটো সলভ কৰিব পাৰিছো তাক প্ৰেক্টিচ কৰিব লাগিব এতিয়া আমি ইয়াক সহজে সলভ কৰিব পাৰিম একেবাৰে শেষত মই 5 নম্বৰ মিষ্টেকটো লিখিছো যেটো কম আমি ওভাৰলুকিং মিষ্টেকস দ্যাট মিন্স ৰিভিউ আমি যিকোনো এটা ক্ষেত্ৰত কি কৰো ফিডব্যাক লওঁ বা আমি ফিডব্যাক দিও যে এটো ভুল হল এখিনি ভুল হল আমি এখিনি ঠিক কৰিব লাগে এটসেট্ৰা এটসেট্ৰা কিন্তু আমি ৰিজনিংৰ কোৱেশ্চন সলভ কৰোতে এটো কৰিছনে ইফ ইউ ডু নট ৰিভিউ your errors you will keep repeating them that means যদি তোমাৰ ভুলসমূহ তুমি চেক কৰি নচুৱাই তেতে একেখিনি ভুল বাৰে বাৰে কৰি নাথাকিবা যা yes or no গতিকে আমি এনালাইসিস কৰিব লাগিব যে কোৱেশ্চনটো যদি ভুল কৰিলো ক'ত কৰিলো আৰু তাক ভুল নহবৰ কাৰণে আমি কি কৰিব লাগিব গতিকে এটো কাম আমি সকলোৱে কৰিব লাগিব মনত ৰাখিবা analyze each mistake and understand why it happened so গতিকে 5টা মিষ্টেকস মই তোমালোকক কলো I hope সকলোৱে বুজি পালা I hope সকলোৱে ফলো কৰিবা আৰু এইকেইটা যদি ফলো কৰা ৰিজনিংৰ কোৱেশ্চন সলভ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আগুৱাই যাব পাৰিবা থ্যাংক ইউ সো মাচ সকলো এই ভিডিঅটো চোৱাৰ কাৰণে আৰু আগলৈ এনেকুৱা ধৰণৰ মই ভিডিঅ লৈ আহি থাকিম যদি ভাল পালা লাইক কৰিবা কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ জয় অসম